ব্যাহত আছে অসমৰ বিভিন্ন প্ৰান্ততো কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এবাৰ মৰিগাঁওৰ লাহৰীঘাটৰ ভুৰ গাঁৱত কৰোনাৰ আতংক পৰিলক্ষিত হৈছে এগৰাকী হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু হোম কোৱাৰেণ্টাইনত থকা সেই ব্যক্তিগৰাকীৰ কৰোনা পজিটিভ ধৰা পৰাৰ পাছতে এতিয়া আতংক পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলটোত নমুনা সংগ্ৰহৰ ৰিজাল্ট ওলোৱাৰ পূৰ্বে সেই ব্যক্তিগৰাকীক ঘৰলৈ পঠিয়াই দিয়া হৈছিল একাংশ বিষয়া কৰ্মচাৰী এনে কৰ্মকাণ্ড এতিয়া ভুৰগাঁওবাসী পৰিছে বিপদত আক্ৰান্ত হৈছে ভুৰগাঁওৰ 1 নম্বৰ বতালিমাৰী গাঁৱৰ খাইৰুল ইছলাম নমুনা সংগ্ৰহ কৰিছিল কিন্তু সেই ব্যক্তিগৰাকীৰ ৰিজাল্ট ওলোৱাৰ পূৰ্বে হোম কোৱাৰেণ্টাইন কৰা হৈছিল আৰু সেইবাবে এতিয়া কিউ বুজাৰিছে স্থানীয় ৰাইজে মুম্বাইৰ পৰা অহা খাইৰুলক যোৱা 26 মেত কোৱাৰেণ্টাইন কৰা হৈছিল 27 মেত স্বাব সংগ্ৰহ কৰা হৈছিল খাইৰুলৰ তাৰ পাছত 3 জুনত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হৈছিল খাইৰুল নামৰ সেই ব্যক্তিগৰাকীক আৰু 6 জুনত বাহিৰ হোৱা ৰিজাল্টত ধৰা পৰিছে যে খাইৰুলৰ দেহত কৰোনা ভাইৰাছ পজিটিভ ৰিজাল্ট ওলোৱাৰ পূৰ্বে কিয় ঘৰলৈ যাবলৈ দিয়া হ'ল বুলি প্ৰশ্ন কৰিছে এতিয়া স্থানীয় ৰাইজে মুম্বাইৰ পৰা আহিছিল সেই ব্যক্তিগৰাকী প্ৰথমতে স্বাব সংগ্ৰহ কৰা হৈছিল স্বাস্থ্য পৰীক্ষা কৰা হৈছিল কোৱাৰেণ্টাইন কৰা হৈছিল কিন্তু তাৰ পাছতে ৰিজাল্ট ওলোৱাৰ পূৰ্বে সেই ব্যক্তিগৰাকীক ঘৰলৈ পঠিয়াই দিয়া হৈছিল আৰু ঘৰলৈ অহাৰ পাছত সেই ব্যক্তিগৰাকীৰ দেহত কৰোনা ভাইৰাছ পজিটিভ পোৱা গ'ল আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে আৰু একাংশ বিষয়া কৰ্মচাৰীৰ কৰ্মকাণ্ডত তেওঁলোকে এতিয়া কিউ বুজাৰা পৰিলক্ষিত হৈছে কাৰণ সেই ব্যক্তিগৰাকীক ৰিজাল্ট ওলোৱাৰ পূৰ্বে কিয় ঘৰলৈ পঠিয়াই দিয়া হ'ল এই বুলি প্ৰশ্ন উত্থাপিত কৰিছে স্থানীয় ৰাইজে 26 তাৰিখে এই ল'ৰাজন 26 তাৰিখে মুম্বাইৰ পৰা আহিছিল আৰু মুম্বাইৰ পৰা অহাৰ পিছত কোৱাৰেণ্টাইন কৰা হৈছিল আৰু কোৱাৰেণ্টাইন কৰাৰ পিছত তেওঁৰ গোটেইখিনি পৰীক্ষা নিৰীক্ষণ নোহোৱাকৈ ঘৰত পঠিয়াই দিছিলে আৰু এই কাৰ্য তীব্ৰ বাখৰ আমি গৰিহণা দিছোঁ কাৰণ এই প্ৰতিটো গোটেইখিনি পৰীক্ষা নিৰীক্ষণৰ পিছতহে পঠিয়াব লাগিছিল আৰু এনে পৰিৱেশৰ কাৰণে আজি গোটেই অঞ্চলটো এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে মানে পজিটিভ ধৰা পৰিছে তেওঁৰ নাম তাৰ নাম হৈছে খাইৰুল ইছলাম সি তাৰমানে মুম্বাইত আছিল 24 তাৰিখে আমাৰ লাহৰীঘাট লগত ৰাখিছিল তাৰ পৰা আমাৰ 3 তাৰিখে আমাৰ ইয়াত ঘৰলৈ আহিছিল আজি তাৰ পৰা পজিটিভ ওলাইছে তেওঁ স্বাব টেষ্ট কেতিয়া সংগ্ৰহ কৰিছিলে ধৰক মুম্বাইৰ পৰা যেতিয়া আহিছে তাত যে ৰাখিছে তাত কৰিছে আৰু টেষ্টটো কৰিছে তাৰ পৰা আমাৰ ইয়াত যে আহিছে 3 তাৰিখে পিছত আৰু তাৰ পৰা খবৰ আহিছে ৰিজাল্টটো আজি ওলাইছে ৰিজাল্ট ওলোৱাৰ আগত তাক মানে কোৱাৰেণ্টাইনৰ পৰা বিদায় দিছে